নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল কিউৰিয়াছ পিংকিলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পাৰ্টিকুলাৰলি এটা ৰেঞ্জ, নট অনলি ওৱান প্ৰডাক্ট, মই গোটেই ৰেঞ্জটোৰ ওপৰত আপোনালোকৰ মাজলৈ ক'ব বিচাৰিছোঁ, ৰিভিউ দিব বিচাৰিছোঁ। মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয়, মোৰ ব্ৰেণ্ডটোৰ লগত কোনো ধৰণৰ কথা নাই, সেই চেম ব্ৰেণ্ডৰ মই বেলেগ বস্তু ইউজ কৰোঁ, কিন্তু মই ভাল পাইছোঁ আৰু এই ৰেঞ্জটো মোৰ ভাল লগা নাই, সেইকাৰণে মই আপোনালোকৰ মাজলৈ মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি মই ক'ব বিচাৰিছোঁ এটা ৰেঞ্জ, এইটো বহুত হাইপ হয়, কেইদিনমান আগতে মানে এই ব্ৰেণ্ডটোৰ বহুত হাইপ ওলাই আছিল আৰু এইটো হৈছে ৱাও স্কিন চাইনৰ হোল ৰেঞ্জ। এইটো হ'ল অনিয়ন হেয়াৰ ৰেড অনিয়ন এণ্ড ব্লেক চিড হেয়াৰ অইল এণ্ড কণ্ডিশ্যনাৰ এণ্ড শ্বেম্পু। আপোনালোকক মই জনাওঁ বেক ষ্টৰিটো, মোৰ মামীৰ মানে বেমাৰ হৈছিলে, টাইফইড নিমনিয়া হৈছিল চাগে, তো বহুত বেছি মেডিচিন ল'ব লগা হৈছিল আৰু তাৰ ফলত বহুত হেয়াৰ ফল হৈ আছিল আৰু আমি বহুত টেনশ্যন পালোঁ, কি কৰিম ইমান হেয়াৰ ফল হৈ আছে। তাৰপিছত মই ভাবিলোঁ যে এই ৰেঞ্জটো মই ইউজ কৰিব দিওঁ আৰু ইমান বেছি এক্সপেঞ্চিভ, মই ভাবিছিলোঁ এক্সপেঞ্চিভ হ'লে বস্তু ভাল হয়, কিন্তু সেইটো একেবাৰে ভুল ধাৰণা, এক্সপেঞ্চিভ বস্তু সদায় ভাল নহয়। এক্সপেঞ্চিভ হ'ব আৰু প্লাছ ইমান হাইপ হয়, চবতে গোটেই ইনফ্লুৱেঞ্চাৰে সেইটোৱে প্ৰমোট কৰি আছে এণ্ড চবতে সেইটোৱে প্ৰডাক্ট। মই তাৰপিছত অৰ্ডাৰ কৰিব বিচাৰিলোঁ, কিন্তু তেতিয়া অৰ্ডাৰ কৰিব পৰা নাই, কাৰণ তেতিয়া কৰোণাৰ লকডাউন চলি আছিল আৰু মই অনলাইন অৰ্ডাৰ কৰা নাই, সেইকাৰণে মই দোকানৰ পৰা লৈছোঁ আৰু এইকাৰণে মই 1 টকাও কমত পোৱা নাই। গোটেইবিলাক ইয়াতে যিমান দাম লিখা আছে সিমান দামত দি কেনে মই লৈ লগা হৈছে। তাৰপিছত ইয়াৰে প্ৰাইচকেইটা মই পিছত কৈ আছোঁ আপোনালোকক। তাৰপিছত মামী ইউজ কৰিলে, এইটো ইউজ কৰি কেনে যিমান হেয়াৰ ফল হৈ আছিল, লিটাৰেলি যিমান হেয়াৰ ফল হৈ আছিল তাতকৈ বেছি আৰু বেছি ডাবুল হেয়াৰ ফল হ'বলৈ ধৰিলে, স্পেচিয়েলি কণ্ডিশ্যনাৰটো ব্যৱহাৰ কৰাৰ পিছত। এইটো ব্যৱহাৰ কৰাৰ পিছত বেছি হেয়াৰ ফল হ'বলৈ ধৰিলে। তাৰপিছত মোক ক'লে যে মই এইটো ইউজ নকৰোঁ, বহুত হেয়াৰ ফল হৈ আছে। তাৰপিছত মই ভাবিলোঁ কি প্ৰব্লেম আছে, তাৰপিছত মই ইউজ কৰি চালোঁ আৰু বিশ্বাস কৰিব এতিয়ালৈকে মোৰ হেয়াৰ ফল কমা নাই। এতিয়াও চাব পাৰে মোৰ লেন্থ কমি গৈছে, এনেকৈ টানি দিম নহয়, এয়া হেয়াৰ্ছবিলাক দেখা পাবনে, এয়া চাওক, গোটেই ডিষ্ট্ৰয় কৰি দিছে মোৰ চুলি। আগতে এতিয়া আকৌ দেখাম মই আপোনালোকক, এয়া আকৌ আহিছে চুলি, মানে গোটেই ডিষ্ট্ৰয় কৰি দিছে। তাৰপিছত মই এইটো ইউজ কৰিলোঁ, এবাৰ নহয় মই এইটো 3-4 বাৰ ইউজ কৰিছোঁ। তাৰপিছতো মই কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই। মই ৱৰ্ক কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ, কাৰণ আমাৰ কাৰণে এইটো একদম এক্সপেঞ্চিভ হাই এণ্ড প্ৰডাক্ট হয়। সেইকাৰণে মই ভাবিলোঁ ইউজ কৰি চাওঁ, কিবাটো হ'ব। মামীক আৰু মই ইউজ কৰিব দিয়া নাই, কাৰণ অলৰেডি বহুত হেয়াৰ ফল হৈ আছিল। তাৰপিছতো আৰু এইটো ইউজ কৰাৰ পিছত আৰু হ'ল হেয়াৰ ফল, সেইকাৰণে মই ইউজ কৰিব দিয়া নাই। তাৰপিছত মই ইউজ কৰি চালোঁ, একো কাম হোৱা নাই। দেন মই কি কৰিছোঁ, মই ভাবিছোঁ স্কাল্ফৰ কাৰণেও কিছুমান হয় ন, কিছুমান স্কাল্ফৰ প্ৰব্লেমৰ কাৰণে। দেন মই মোৰ ফ্ৰেণ্ডছ আহিছিলে মোৰ ঘৰত, মোৰ ৰিলেটিভছ আহিছিল, দেন মই সিহঁতকো ইউজ কৰি চাব দিলোঁ। ছেম আফটাৰ মানে এটা ৱাছ এই কণ্ডিশ্যনাৰটো কৰাৰ পিছত বা শ্বেম্পুটোৰে এটা ৱাছ কৰাৰ পিছতে হেয়াৰ ফল হ'ব আৰম্ভ কৰি দিয়ে। কিছুমান প্ৰডাক্ট আছে 2-3 বাৰ ইউজ কৰাৰ পিছত আৰম্ভ কৰে নিজৰ ছাইড ইফেক্টবিলাক, কিন্তু তেনেকুৱা নহয়। প্ৰথম ৱাছ কৰাৰ পিছতে চবেই কৈছে যে হেয়াৰ ফল হৈছে, ইমান চুলি গ'ল, মানে ধুই দিওঁতেই চুলিবিলাক গুচি যায়। অইলটো বাৰু ইমান নহয়, মানে 50% আৰু ইউজ কৰিব পাৰি। চুলি মানে যদিও চুলি যোৱা বন্ধ নহয়, কিন্তু চুলি নতুনকৈ আনিও নিদিয়ে, বাছ এনেই অইল হিচাপে ইউজ কৰিব পাৰি আৰু। তাৰপিছত এইটো মানে এনেই এই গোটেই ৰেঞ্জটো ক্লেইম কৰে যে যিমান হেয়াৰ ফল হৈছে, হেয়াৰ ফল হোৱাটো কম কৰিব, কিন্তু তেনেকুৱা একো নহয়। হেয়াৰ ফল হোৱাটো কম নকৰে, উল্টা বহুত বেছি হেয়াৰ ফল হয়হে। ইয়াৰ প্ৰাইচটো, এই অইলটোৰ প্ৰাইচ হৈছে 599, 600 টকা। ভাবক এটা অইল, আৰু ইয়াতে আছে 200 মিলিলিটাৰ, আৰু যেনেকুৱা আছে অইলটো চাব পাৰে আপোনালোকে, তেনেকুৱাকৈ থোৱা আছে। মই ঠাণ্ডাৰ দিনত বডি লোশ্যন হিচাপে ইউজ কৰিম, সেইকাৰণে থৈ দিছোঁ। দেন এইটো কণ্ডিশ্যনাৰটোৰ প্ৰাইচ হৈছে 499, 500 টকা, 300 মিলিলিটাৰ। আৰু এইটো মই কেতিয়াবা মোৰ গাড়ীখন ধোৱাতে ব্যৱহাৰ কৰোঁ, নহ'লে এনেই যাব 500 টকা, সেইকাৰণে কাকো মই বেলেগক ব্যৱহাৰ কৰিবও দিয়া নাই। আৰু এই শ্বেম্পুটোৰ দামো হৈছে 499, আৰু এইটো মই হেণ্ড ৱাছ হিচাপে ইউজ কৰোঁ। এতিয়া বৰ্তমান আমাৰ এই হেণ্ড ৱাছ হৈছে ৱাও।
তাৰপিছত মই আপোনালোক সকলোকে কৈছোঁ, যদি আপোনালোকে ভাবিছে বিচাৰিছে এই প্ৰডাক্টকেইটাৰ ওপৰত ইনভেষ্ট কৰাটো হেয়াৰ ফল, এতিয়া আমাৰ গৰম দিনত বহুত বেছি হেয়াৰ ফল হৈ আছে, কাৰণ আমাৰ স্কাল্পবিলাক বহুত ঘামি যায়, সেইকাৰণে হেয়াৰ ফল হৈ আছে। কোনো চিন্তা কৰিব নালাগে, আফটাৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমাৰ হেয়াৰ ফল আকৌ নৰ্মেল হৈ যাব সকলোৰে। মোৰ কথাটো বাদেই দিয়ক, মোৰ ইহঁতে গোটেই শেষ কৰি দিলে চুলি। কিন্তু এই ৰেঞ্জটোৰ ওপৰত যদি ইনভেষ্ট কৰিব বিচাৰিছে নহয়, একেবাৰে নকৰিব। বেলেগ কিবা আপোনালোকে স্পেচিয়েলিষ্টৰ লগত কনচাল্ট কৰি কেনেও ইউজ কৰিব পাৰে, বা যি কৰে কৰিব, কিন্তু এইটোৰ ওপৰত ইনভেষ্ট নকৰিব। কাৰণ অকল মোৰ স্কাল্পৰ ওপৰত নহয়, মোৰ হেয়াৰ টাইপছৰ ওপৰত যে শ্বুট কৰা নাই তেনেকুৱা নহয়, মোৰ ৰিলেটিভছ ফ্ৰেণ্ডছৰ ওপৰতো এইটো শ্বুট কৰা নাই। গতিকে মই নাভাবোঁ যে এইটো আৰু কাৰোবাৰ ওপৰতো শ্বুট কৰিব। আৰু এইটো ব্যৱহাৰ কৰি হেয়াৰ ফল বেছি মানে বন্ধ নহয়, বন্ধটো নহয়, হোৱাটো বেছিহে হ'ব। তো নিজৰ চুলিবিলাক জানি বুজি কিবা কাম আছে নেকি? ইভেন মইতো মোৰ ভাইটোক ইউজ কৰিব দিছিলোঁ, তাৰ সৰু চুলি, তাৰ চুলিও গৈছে, সৰুকৈ চুলি হ'লেও গৈছে। গতিকে একদম ডিজাষ্টাৰ হয়, এইটো একদম বেয়া প্ৰডাক্ট, একদম বেয়া প্ৰডাক্ট। মোৰ গোটেই পইচা পানী হৈ গৈছে। এতিয়া মই হেণ্ড ৱাছ আৰু কাৰ ৱাছাৰ আৰু হিচাপে ইউজ কৰিব লাগিছে, প্লাছ অইলটো মই বডি লোচন হিচাপে ইউজ কৰিবৰ কাৰণে থৈ দিছোঁ। তাৰ বাহিৰে বেলেগ একো উপায় নাই। সেইকাৰণে কৈছোঁ, আপোনালোকে এইটোৰ ওপৰত প্লিজ ইনভেষ্ট নকৰিব, প্লিজ ইনভেষ্ট নকৰিব। কাৰণ সকলোৱে হাৰ্ড আৰ্ণ মানি বহুত কষ্টৰে পইচা উপাৰ্জন কৰা হয়। গতিকে সেইবিলাক পইচা এইবিলাক ফাল্টু প্ৰডাক্টত ইউজ কৰি কাম নাই। কিন্তু এনেকুৱা নহয় যে ৱাওৰ গোটেইবিলাক প্ৰডাক্টে বেয়া। মই ৱাওৰ আৰু বহুত প্ৰডাক্ট ইউজ কৰিছোঁ, সেইবিলাক বহুত ভাল হয়, মোৰ স্কিনতো বহুত কাম দিছে। বাট এই পাৰ্টিকুলাৰ ৰেঞ্জটো বহুত বেয়া হয়, বহুত বেছি বেয়া। গম নাপাওঁ ইয়াৰ ফৰ্মুলাটো কি। ইয়াতেতো কৈছে যে ইয়াতে নেচাৰেল ইনগ্ৰিডিয়েণ্টছ আছে, আৰু তাৰপিছত পেৰাবেন ফ্ৰী, ছিলিকন ফ্ৰী, কোনো ধৰণৰ ফ্ৰেগ্ৰেন্স নাই। এইবিলাক আল্টু ফাল্টু বহুত কিবা কিবি কথা কৈছে, কিন্তু ইয়াৰে এটা কথাও ইহঁতে যিবিলাক ক্লেম কৰিছে ইয়াতে এটাও হোৱা নাই। আৰু ইয়াতে কৈছে যে আমাৰ যিবিলাক চুলিবিলাক আছে ষ্ট্ৰেট কৰি ৰাখিব, প্লাছ নতুনকৈ চুলি গ্ৰ'থ কৰিব, হেয়াৰ ফল ৰিডিউচ কৰিব। একোৱেই নহয়, জাষ্ট ডিজাষ্টাৰ। অ'কে, গতিকে আপোনালোকে এইটো প্ৰডাক্ট পৰা দূৰত থাকক, বেলেগত ইনভেষ্ট কৰক, আৰু আপোনালোকৰ চুলিকেইডাল বচাওক। মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, আৰু মই মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকে ভাবিছে যে ভিডিঅ'টো বহুত উপযোগী হৈছে, দেন মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো আছে সেইটো প্লিজ প্ৰেছ কৰি দিব, যাতে আপোনালোকৰ সকলোতকৈ আগতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকে। এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে নমস্কাৰ, বাই বাই।